আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী কম বয়সীয়া আপোনাৰ জাসুস মহিলা স্পাই মহিলা কোন আছিল জানেনে? তেওঁ আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ এগৰাকী কম বয়সীয়া স্পাই মহিলা। আজি মই তেওঁৰে বায়োগ্ৰাফি লৈ আহিছোঁ। আজি ভিডিঅ'টো গম পাব যে সেই মহিলাগৰাকী হয় কোন। তেওঁ দেশৰ প্ৰতি থকা প্ৰেম ভক্তি শ্ৰদ্ধা দেখি আৰু তেওঁ সাহস দেখি আপুনি তেওঁৰ পৰা আজি বহুত বেছি ইনস্পায়াৰ হ'ব আৰু বহুত মটিভেট হ'ব। আপুনি গম পাব আজি ভিডিঅ'ত তেওঁৰ বিষয়ে। তাৰ কাৰণে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব, তেতিয়াই সকলোবোৰ গম পাব। সেই মহিলাগৰাকীৰ নাম হৈছে সৰস্বতী ৰাজামণি। তেওঁ জন্ম হৈছে 1927 চনৰ 11 জানুৱাৰীত বৰ্মা ৰংগুনত, যি এতিয়া ম্যানমাৰ হয়। আৰু তেওঁৰ দেউতাক আছিল এজন বহুত ডাঙৰ বিজনেছমেন। তেওঁলোকৰ টকা পইচাৰ কোনোৱে অভাৱ নাছিল আৰু তেওঁৰ দেউতাকে স্বাধীনতা আন্দোলনত বহুতখিনি টকা পইচা ডোনেটো কৰিছিলে। তেওঁলোকৰ ইমানে টকা পইচা আছিলে। আৰু ৰাজামণি সৰু কালৰ পৰা দেশৰ প্ৰতি প্ৰেম ভক্তি শ্ৰদ্ধা বহুত বেছি আছিলে। তেওঁ এদিনাখন কি হ'ল, তেওঁলোকৰ ঘৰলৈ আলহী আহিছিলে। তেওঁ মাক দেউতাক আৰু আলহী তেওঁলোক সকলো মিলি পেলাই ডাইনিং টেবুলত বহি খাই আছিলে আৰু সকলোৱে হাঁহি ফূৰ্তি কৰি কথা পাতি আছিলে। তেনেকুৱাতে ৰেডিঅ'ত এটা বাতৰি শুনা পালে তেওঁলোকে, আৰু শুনা পোৱাৰ লগে লগে সকলোৰে মনটো একেবাৰে মৰি গ'লগৈ। হাঁহি থকা মুখখন একেবাৰে সেমেকা পৰি গ'লগৈ। আৰু এই বাতৰিটো ৰাজামণিও শুনি আছিলে। তাত বাতৰিটোত কৈছিলে যে ভগত সিঙৰ ফাঁচি হ'ব। আৰু এই বাতৰিটো শুনাৰ লগে লগে সকলোৰে মন মৰি গৈছিলে। আৰু ৰাজামণি এইটো ভাবিছিল যে ভগত সিং হয় কোন, কাৰণ সেই সময়ত ৰাজামণি আছিল সৰু। তেওঁ গম পোৱা নাছিল যে ভগত সিং হয় কোন, তেওঁ জনা নাছিলে। তাৰপিছত পিছদিনাখন ৰাজামণিয়ে কি কৰিলে, ভগত সিং হয় কোন জানিবৰ কাৰণে ভগত সিঙৰ বিষয়ে বাতৰি কাকতত দিয়া আছিল। আৰু সেই বাতৰি কাকতখন তেওঁ পঢ়িব ল'লে। আৰু পঢ়াৰ পিছত তেওঁ গম পালে যে ভগত সিং হয় কোন। আৰু তেতিয়া তেওঁ ভগত সিঙৰ পৰা বহুত বেছি ইনস্পায়াৰ হ'ল। ভগত সিঙৰ বিচাৰধাৰা দেখি, ভগত সিঙৰ দেশৰ প্ৰতি থকা প্ৰেম ভক্তি শ্ৰদ্ধা দেখি তেওঁ বহুত বেছি ইনস্পায়াৰ হ'ল। আৰু তেতিয়াৰ পৰা সৰস্বতী ৰাজামণি এইটো বুজি পালে যে হয়, মহাত্মা গান্ধী ডাঙৰীয়াৰ অসহযোগ আন্দোলনৰ জৰিয়তে আমি কেতিয়াও ব্ৰিটিছক আমাৰ দেশৰ পৰা খেদি পঠাব নোৱাৰোঁ। আৰু আমাৰ দেশে কেতিয়াও স্বাধীনতা লাভ নকৰিব। আমাৰ দেশে স্বাধীনতা লাভ কৰিবৰ কাৰণে ব্ৰিটিছক খেদিবৰ কাৰণে আমি ব্ৰিটিছৰ লগত যুদ্ধ কৰিব লাগিব, ব্ৰিটিছৰ লগত যুঁজিব লাগিব। তেওঁৰ মনত এই ভাৱনাটো আহিব ল'লে। আৰু তেতিয়াৰ পৰা ৰাজামণি আপোনাৰ কম বয়সতে কি কৰিলে, হাতত ভগত সিঙৰ দৰে বন্দুক উঠাই ল'লে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 15 বছৰ। তেওঁ কি কৰিছিলে, এটা বটল লৈছে, সেই বটলটো লক্ষ্য কৰি বন্দুকে গুলি মাৰিবলৈ চেষ্টা কৰিছে। আৰু তেনেকুৱাতে তেওঁলোকৰ ঘৰলৈ মহাত্মা গান্ধী ডাঙৰীয়া আহিছিলে। তেওঁলোকৰ ঘৰলৈ মহাত্মা গান্ধী ডাঙৰীয়া এইকাৰণে আহিছিল কাৰণ তেওঁলোকৰ দেউতাক এজন বহুত জনাজাত বিজনেছমেন আছিল, বহুত ডাঙৰ বিজনেছমেন আছিল। আৰু তেওঁৰ দেউতাকে বহুতখিনি টকা পইচা স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত ডোনেটো কৰিছিলে। সেইকাৰণে মহাত্মা গান্ধী ডাঙৰীয়া তেওঁলোকৰ ঘৰলৈ আহিলে। অহাৰ পিছত তেওঁলোকৰ ওচৰ পাজৰ যিসকল লোক আছিল সকলো মহাত্মা গান্ধী ডাঙৰীয়াক লগ কৰিব আহিলে। কিন্তু ৰাজামণি নগ'ল। তেওঁ মাত্ৰ কি কৰি আছিল, শ্বুটিঙত প্ৰেক্টিচ কৰি আছিলে, গুলি মৰা প্ৰেক্টিচ কৰি আছিলে। তাৰপিছত মহাত্মা গান্ধী ডাঙৰীয়া তেওঁৰ ওচৰলৈ আহিলে, ৰাজামণিৰ ওচৰলৈ আহিলে। আহি পাই ৰাজামণিৰ মূৰত হাত দিলে। হাতটো দি তেওঁ ক'লে যে হিংসাই সদায় আমাক ধ্বংস পথলৈ নিয়ে, সেইকাৰণে আমি এয়া ত্যাগ কৰাই ভাল, তেনেকৈ ক'লে। কিন্তু ৰাজামণিৰ মুখে একো মাতবোল নিদিলে। তেওঁ মাত্ৰ মহাত্মা গান্ধী ডাঙৰীয়াৰ কথাষাৰ শুনিহে থাকিলে। তাৰপিছত তেওঁ তেনেকৈ কৈ যেতিয়া মহাত্মা গান্ধী ডাঙৰীয়া গুচি গ'ল, তেতিয়া ৰাজামণিয়ে আকৌ তেওঁ বটলটো লক্ষ্য কৰি বন্দুকেৰে গুলি মাৰিলে। আৰু তাৰপিছত ৰাজামণি এইটো দেখিছে, এইটো লক্ষ্য কৰিছে যে ভগত সিঙৰ ফাঁচীৰ কথা শুনি মাত্ৰ এজন লিডাৰেহে মাত মাতিছে, আৰু সেইজন হৈছে নেতাজী সুভাষ চন্দ্ৰ বস। আৰু নেতাজী সুভাষ চন্দ্ৰ বসৰ ভাষণ শুনি তেওঁ বিচাৰধাৰা দেখি সৰস্বতী ৰাজামণি মনত এই ভাৱনা আহিব ল'লে যে আমাৰ দেশৰ পৰা ব্ৰিটিছক খেদি পঠাবৰ কাৰণে কোনোবা এজন ব্যক্তি আছে, আৰু সেইজন হৈছে নেতাজী সুভাষ চন্দ্ৰ বস। আৰু তেতিয়াৰ পৰা কি কৰিলে, সৰস্বতী ৰাজামণিয়ে নেতাজী সুভাষ চন্দ্ৰ বসক নিজৰ লিডাৰ মানি ল'লে আৰু তেওঁৰ বিচাৰধাৰাক ছাপোৰ্ট কৰিব ল'লে। আৰু তেতিয়াৰ পৰা ৰাজামণিয়ে কি কৰিছে, নেতাজী সুভাষ চন্দ্ৰ বসৰ বাতৰি কাকতত য'তে নহয় যিমান ফটো পায় সেই সকলোবোৰ ফটো তেওঁ ৰাখিব ল'লে। ৰাজামণিয়ে নেতাজী সুভাষ চন্দ্ৰ বসৰ ভাষণ শুনি তেওঁৰ পৰা বহুত বেছি ইনস্পায়াৰ হ'ল। তেওঁৰ এক্সাইটমেণ্টটো আৰু বেছি বাঢ়িব ল'লে। আৰু তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসৰ এটা ভাষণৰ পৰা বহুত বেছি ইনস্পায়াৰ হৈছিলে। সেই ভাষণটো হৈছে যে তোমালোকে মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। এই ভাষণটো শুনাৰ লগে লগে তেওঁ বহুত বেছি ইনস্পায়াৰ হৈছিলে আৰু তেওঁৰ এক্সাইটমেণ্টটো আৰু বেছি বাঢ়িব লৈছিলে। তেওঁৰ মনত এইটো ভাৱ আহিছিলে যে তেওঁ দেশৰ কাৰণে কিবা এটা কৰিব লাগে, তেওঁ ব্ৰিটিছৰ লগত যুদ্ধ কৰিব, ব্ৰিটিছক এই দেশৰ পৰা খেদি পঠাব। তেওঁৰ মনত এই ভাৱনা আহিব লৈছিলে। তেওঁৰ তেজ গৰম হৈ গৈছিলে। আৰু তেতিয়াই নেতাজী সুভাষ চন্দ্ৰ বসে আপোনাৰ আজাদ হিন্দ ফৌজ তৈয়াৰ কৰিছে। এই কথাটো ৰাজামণি গম পাইছে। আৰু সৰস্বতী ৰাজামণি নেতাজী সুভাষ চন্দ্ৰ বসৰ আজাদ হিন্দ ফৌজৰ এজন সৈন্য হ'বলৈ তেওঁ
মন গ'ল। তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিব ল'লে যে মই নেতাজী সুভাষ চন্দ্ৰ বসুক লগ পাওঁ, যাতে মই আজাদ হিন্দ ফৌজত যাব পাৰোঁ। তেওঁ মোৰ এই ভাৱনাটো আহিব ল'লে। আপোনাৰ যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজ আপোনাৰ INA বহু লোকে যি পাৰে যোনে যি পাৰে টকা পইচা হওক যি পাৰে ডোনেট কৰিছিলে, তেতিয়া ৰাজামণি কি কৰিছিল জানেনে? তেওঁৰ দেউতাকেতো অলৰেডি INA বহুতখিনি টকা পইচা ডোনেট কৰিছে, তথাপিতো ৰাজামণি এইটো ভাবি নাথাকিলে যে মোৰ দেউতাই ডোনেট কৰিছে মই কিয় কৰোঁ। তেওঁ কাৰণ দেশৰ প্ৰতি বহুত প্ৰেম শ্ৰদ্ধা ভক্তি বহুত বেছি আছিলে। তেওঁ সেইকাৰণে কি কৰিছে, দেউতাকে দিয়াৰ পিছত তেওঁ তাৰ যিবোৰ গহনা গাঁঠৰি আছিলে, তেওঁ নিজৰ যি গহনা গাঁঠৰি আছিলে, এই সকলোবোৰ এটা টোপোলাত বান্ধি লৈ আহি পেলাই তেওঁ INA ডোনেট কৰি দিলে। INA ডোনেট কৰি দিয়াৰ পিছত যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে গম পালে যে এগৰাকী কম বয়সীয়া 16 বছৰীয়া ছোৱালীয়ে INA নিজৰ গহনা গাঁঠৰি ডোনেট কৰিছে, এইটো কথাটো গম পাই তেওঁ ভাল নালাগিলে। তেওঁ কি কৰিলে, সৰস্বতী ৰাজামণিক সেই গহনা গাঁঠৰিখিনি ঘূৰাই দিবৰ কাৰণে তেওঁলোকৰ ঘৰলৈ আহিলে। অহাৰ পিছত কি কৰিলে, নেতাজী সুভাষ চন্দ্ৰ বসুৱে সৰস্বতী ৰাজামণিক তেওঁ গহনাখিনি ঘূৰাই দিব ল'লে, তেওঁক দিলে। তেতিয়া ৰাজামণিয়ে ক'লে যে এয়া হৈছে মোৰ গহনা, এইবোৰ মই ক'ত খৰচ কৰোঁ কি কৰোঁ এয়া মোৰ কথা, মই INA ডোনেট কৰিছোঁ আৰু মই এয়া নলওঁ, তেনেকৈ ক'লে। আৰু তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে ক'লে যে আমি এইবোৰ ল'ব নোৱাৰোঁ, কাৰণ তুমি ইমান কম বয়সীয়া ছোৱালী আৰু তোমাৰ দেউতাই অলৰেডি আমাক ইমানখিনি টকা পইচা ডোনেট কৰিছে, এইটো আমি কেনেকৈ ল'ম, তেনেকৈ ক'লে। তেতিয়া ৰাজামণি কি উত্তৰ দিলে জানেনে? তেতিয়া ৰাজামণিয়ে নেতাজী সুভাষ চন্দ্ৰ বসুক ক'লে যে মই এই গহনা গাঁঠৰিখিনি ল'ম, কিন্তু তাৰ কাৰণে এটা চৰ্ত আছে, আৰু সেই চৰ্তটো হ'ল যে আপুনি মোক আপোনাৰ আজাদ হিন্দ ফৌজত জইন কৰাব লাগিব, মোক তাত জড়িত কৰাব লাগিব বুলি ক'লে। তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে ক'লে যে তুমি বহুত সৰু হৈছা, তোমাৰ 16 বছৰ বয়স হৈছে, তোমাক কেনেকৈ তাত মই জইন কৰাম, এতিয়া তুমি নোৱাৰিবা, তেনেকৈ ক'লে। তেতিয়া ৰাজামণিয়ে ক'লে যে মোৰ দেশৰ কাৰণে কিবা এটা কৰিব মন যায়, মই কিয় নোৱাৰিম, মোক আজাদ হিন্দ ফৌজত ৰাখিলেহে মই এই গহনাখিনি ল'ম আপোনাৰ পৰা, তেনেকৈ ক'লে। তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাজামণিৰ চকুত ৰাজামণিৰ মুখত দেশৰ প্ৰতি প্ৰেম ভক্তি আপোনাৰ সাহস দেখা পালে, আৰু এইবোৰ দেখা পাই ৰাজামণিৰ বিচাৰধাৰা দেখা পাই তেওঁ কি কৰিলে, ৰাজামণিক ক'লে যে ঠিক আছে তুমি আজাদ হিন্দ ফৌজত জইন হ'ব পাৰিবা, আজাদ হিন্দ ফৌজত জড়িত হ'ব পাৰিবা। যেতিয়া তেনেকৈ ক'লে ৰাজামণিৰ সুখৰ সীমা নাই, তেওঁ কাৰণ সপোন আছিলে, তেওঁ ভগৱানক প্ৰাৰ্থনা কৰি আছিলে যে মই আজাদ হিন্দ ফৌজত যাতে জড়িত হ'ব পাৰোঁ, আৰু তেওঁ সেই সপোনটো পূৰণ হয়। আৰু তেতিয়া আপোনাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে সৰস্বতী ৰাজামণিৰ তেওঁ বিচাৰধাৰা তেওঁ সাহস এই সকলোবোৰ দেখা পায় তেওঁৰ নামটো দিছিল সৰস্বতী। আপোনাৰ প্ৰথমে সৰস্বতী ৰাজামণিৰ নাম আছিলে ৰাজামণি, সৰস্বতীৰ নামটো তেওঁ মাত্ৰ দিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে। আৰু তাৰপিছত নেতাজী সুভাষ চন্দ্ৰ বসুৱে তেওঁ নিজৰ আজাদ হিন্দ ফৌজত জইন কৰালে। তেওঁ প্ৰথম নাৰ্ছিঙত ট্ৰেইনিং দিলে। INA যিসকল সৈন্য যুদ্ধত আঘাত পায় তেওঁলোকক ৰাজামণিয়ে ট্ৰিটমেণ্ট কৰিব ল'লে। তো তেনেকৈ ট্ৰিটমেণ্ট কৰি থাকোঁতে তেওঁ খিৰিকীৰ ফালৰ পৰা দেখা পালে যে ব্ৰিটিছৰ সৈন্য এজনে আমাৰ INA সৈন্য এজনক আজাদ হিন্দ ফৌজৰ সৈন্য এজনক টকা দিছে আৰু কিবা কথা পাতিছে। এইটো দেখা পাই ৰাজামণিৰ মনত এই ভাৱটো আহিবলৈ যে তেওঁলোকে কিবা ইনফৰমেশ্যন পাছ কৰিছে, এই খবৰটো মই নেতাজী সুভাষ চন্দ্ৰ বসুক গৈ ক'ব লাগিব। এইটো ভাবি পেলাই ধুমাধুম নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওচৰত গৈ পেলাই তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুক সকলোবোৰ কথা খুলি পেলাই ক'লে, আৰু এইটো ক'লে যে মোৰ এনেকুৱা অনুভৱ হৈছে তেওঁলোকে কিবা ইনফৰমেশ্যন পাছ কৰিছে, তেনেকৈ ক'লে। কোৱাৰ পিছত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাজামণিৰ কথাত বিশ্বাস কৰি লগে লগে কেইজনমান ব্যক্তি আপোনাৰ কেইজনমান সৈন্য কি কৰিলে তাৰ ওপৰত পুছতাছ কৰিবলৈ পঠিয়াই দিলে। আৰু তেতিয়াই নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাজামণিক ক'লে যে আজিৰ পৰা তুমি নাৰ্ছিঙৰ ট্ৰেইনিং কৰিব নালাগে, তুমি আজাদ হিন্দ ফৌজৰ সৈন্যৰ ট্ৰেইনিং ল'বা, তুমি সৈন্য হ'বা, তেনেকৈ ক'লে। কোৱাৰ লগে লগে ৰাজামণি বহুত ভাল লাগিলে, বহুত সুখী অনুভৱ কৰিলে, কাৰণ তেওঁ সপোনে আছিল সেইটো। তাৰপিছত ৰাজামণি ট্ৰেইনিং কৰিলে, আৰু সেই ট্ৰেইনিঙতে ৰাজামণি এগৰাকী বহুত ভাল বান্ধৱী লগ পায়, আৰু সেইগৰাকীৰ নাম হৈছে দুৰ্গা। তেওঁলোক দুয়ো বহুত ভাল বান্ধৱী হ'ল। আৰু কোৱা যায় নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথম ব্যক্তি হয় যিয়ে ওমেন ৰেজিমেণ্টৰ আৰম্ভ কৰিছিলে। তাৰপিছত ৰাজামণি তেওঁলোকৰ ট্ৰেইনিং কৰালে। ট্ৰেইনিং কৰি হোৱাৰ পিছত তেওঁলোকে এটা নতুন মিছনৰ কাৰণে তৈয়াৰ কৰিলে। তাৰ কাৰণে প্ৰথম ৰাজামণি আৰু তেওঁৰ বান্ধৱী দুৰ্গাক দুয়োগৰাকীয়ে চুলিখিনি কাটিলে। কটাৰ পিছত তেওঁলোকৰ ল'ৰাৰ দৰে সাজপাৰ পিন্ধালে। সাজপাৰ পিন্ধাই তেওঁলোকৰ গোটেই লুকটো ল'ৰাৰ দৰে বনাই দিলে। তাৰপিছত নেতাজী সুভাষ চন্দ্ৰ বসুৱে তেওঁলোক দুয়োগৰাকীকে ক'লে যে তোমালোক ব্ৰিটিছৰ কেম্পত যাব লাগিব, স্পাই হৈ জাচুচ হয়, আৰু তাৰ ইনফৰমেশ্যনবোৰ আমাক দিব লাগিব, তেনেকৈ ক'লে। তাৰপিছত তেওঁলোক দুয়োগৰাকী আপোনাৰ ভয় নকৰি সাহস কৰি কি কৰিলে, তেওঁলোকে ব্ৰিটিছৰ কেম্পত যাবলৈ ওলালে। আপোনাৰ ইমান সহজ কথা নহয় ব্ৰিটিছৰ কেম্পত গৈ তাৰ ইনফৰমেশ্যনবোৰ উলিয়াই INAত আপোনাৰ ইনফৰমেশ্যনবোৰ পাছ কৰাটো, কিন্তু তথাপিতো দুয়োগৰাকী ছোৱালীয়ে সাহস কৰি পেলাই গ'ল, কাৰণ তেওঁলোক বহুত ষ্ট্ৰং আছিল আৰু বহুত সাহসী আছিলে। দুয়োগৰাকী গ'ল। যোৱাৰ পিছত তেওঁলোক গৈছিলে হেল্পাৰ বয়জ হিচাপে, ব্ৰিটিছৰ কেম্পত গৈছিলে হেল্পাৰ বয়জ হিচাপে। যোৱাৰ পিছত তেওঁলোকৰ নাম সুধিলে, আৰু দুয়োগৰাকীয়ে নিজৰ নামটো বেলেগ বেলেগ ক'লে।
সৰস্বতী ৰাজামণি তেওঁৰ নামটো ক'লে, মোৰ নামটো মণি বুলি। তাৰপিছত তেওঁলোকক কাম দিলে, তেওঁলোকক কি কৰিলে, হাউচ কিপিঙৰ কাম দিলে, তাৰপিছত জোতা চাফা কৰা কাম দিলে, এইবোৰ কাম কৰিবলৈ তেওঁলোকে দিলে। আৰু তেওঁলোক দুয়োগৰাকীয়ে কি কৰিবলৈ, ব্ৰিটিছৰ জোতা চাফা কৰিব ল'লে, ব্ৰিটিছৰ ৰুমবোৰ চাফা কৰিব ল'লে। তেওঁলোকে তাত কাম কৰি আছে, ব্ৰিটিছে দেখিছে তেওঁলোকে কাম কৰি আছে, কিন্তু তেওঁলোকক দেখাই কাম কৰি আছে, কিন্তু তেওঁলোকৰ চকু কাণ এই সকলোবোৰ ব্ৰিটিছে কি কৰিছে, এই সকলোবোৰ শুনা আছে। তেওঁলোকে ব্ৰিটিছে কথা পাতিলে মনে মনে গৈ পেলাই শুনি থাকে, তেওঁলোকক দেখাই কাম কৰি থাকে, কিন্তু শুনি থাকে, শুনি তেওঁলোকে ইনফৰমেশ্যনবোৰ পাছ কৰে আইনিলে, তেনেকে পাছ কৰে। তাৰপিছত ৰাতি হ'লে কি কৰে, তেওঁলোকে ব্ৰিটিছৰ ৰুমৰ তলা ভাঙি মনে মনে গৈ তেওঁলোকৰ ফাইলৰ পৰা ইনফৰমেশ্যনবোৰ উলিয়াই পেলাই তেওঁলোকে কিবা জাবৰ পেলোৱা চলেৰে, ক'ৰবাত যোৱা ভাওতে কি কৰে, আইনী সৈন্যক সেই ইনফৰমেশ্যন পাছ কৰে। আৰু তেওঁলোকেতো সেইবোৰ পাছ কৰিছে ইনফৰমেশ্যন, লগতে এইটো কৰিছিল দুয়োগৰাকী বান্ধৱীয়ে, তেওঁলোকে বস্তাত ভৰাইটো যাব পেলাব যায়, তেওঁলোকে কি কৰিছে, এটা বস্তাত ব্ৰিটিছৰ যিমান অস্ত্ৰ শস্ত্ৰ আছে তাৰ পৰা কিছুমান অস্ত্ৰ শস্ত্ৰ বস্তাত ভৰাই পেলাই আইনিলে পাছ কৰিছে, কাৰণ আইনিত ইমান অস্ত্ৰ শস্ত্ৰ নাই, সেইকাৰণে তেওঁলোক দুয়োগৰাকী সেয়া কৰিছে। আৰু ব্ৰিটিছৰ নাকৰ তলেদি তেওঁলোকে এইবোৰ কৰি আছে, কিন্তু ব্ৰিটিছে অলপো গম পোৱা নাইকিয়া। তাৰপিছত এনেকৈ কিছুদিন যাব ল'লে, যোৱাৰ পিছত তেওঁলোকে যিটো হ'ব বুলি ভয় খাই আছিলে সেইটোৱে হ'ল আপোনাৰ কি হ'ল, তেওঁৰ বান্ধৱী সৰস্বতী ৰাজামণিৰ বান্ধৱী দুৰ্গা ধৰা পৰিলে। এনেকে ব্ৰিটিছৰ কথা শুনি থাকোঁতে ধৰা পৰাৰ লগে লগে দুৰ্গাক কি কৰিলে, বন্দী বনাই ল'লে। আৰু তেতিয়া সৰস্বতী ৰাজামণি ভয়তে কঁপিব ল'লে, কি কৰিম, ক'ত যাম এতিয়া, কি কৰোঁ মই, তেনেকে তেওঁ ভাবিছিল। ৰাজামণি পলাব পাৰিলে, কিন্তু তেওঁ নপলালে। তেওঁ ধৈৰ্য ধৰি পেলাই সাহস কৰি ষ্ট্ৰং হৈ তেওঁ এইটো প্লেন বনালে যে কেনেকৈ তেওঁ ব্ৰিটিছৰ সৈন্যৰ পৰা বচাব। প্লেন বনোৱাৰ পিছত তেওঁ কি কৰিলে, বৰ্মাৰ লোকেল ড্ৰেছ পিন্ধিব ল'লে, পিন্ধি পেলাই তেওঁ বান্ধৱী যিখন জেলত আছিলে তালৈ গ'ল। তেওঁলোকে ৰুম চাফা কৰা হৈ পেলাই গ'ল, আৰু এজন তেওঁৰ লগত ব্যক্তি গ'ল। তেওঁলোক দুয়ো গ'ল, যোৱাৰ পিছত কি কৰিছে, তেওঁলোকে পানী ঢালিব লৈছে, পকাত পানী ঢালি চাফা কৰিব লৈছে। আৰু ব্ৰিটিছৰ সৈন্য এজনৰ ভৰিটোৰ ওচৰলৈ তেওঁলোকে জানি বুজিয়ে পানী ঢালিছে, যাতে ব্ৰিটিছৰ সৈন্যজন বাহিৰলৈ যায়। তেনেকে পানী ঢালি দিয়াৰ পিছত কি কৰিছে, ব্ৰিটিছৰ সৈন্যজন বাহিৰলৈ ওলাই গ'ল। যোৱাৰ লগে লগে সৰস্বতী ৰাজামণি নিজৰ বান্ধৱীগৰাকীক জেলৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে। তেনেকে কৰি পেলাই তেওঁ ফাইনেলি নিজৰ বান্ধৱীগৰাকীক জেলৰ পৰা উলিয়াব পাৰিলে। উলিওৱাৰ পিছত দুয়োগৰাকীক কৰিছে, মনে মনে জেলৰ ভিতৰৰ পৰা ওলাই পলালে। পলোৱাৰ পিছতে কি হ'ল, ব্ৰিটিছৰ সৈন্যই দেখা পোৱাৰ লগে লগে তেওঁলোকক পিছে ব্ৰিটিছৰ সৈন্যও দৌৰি গৈ আছে। তেওঁলোকে আপোনাৰ সৰস্বতী ৰাজামণি আৰু দুৰ্গা, তেওঁলোকৰ যিমান শক্তি আছে, যিমান পাৰে সিমান তেওঁলোকে দৌৰি গৈ আছে। আৰু ব্ৰিটিছৰ সৈন্যই কি কৰিলে, দৌৰি গৈ পেলাই তেওঁলোকৰ গালৈ গুলি মাৰি দিলে। আৰু এই গুলিটো গৈ লাগিলে সৰস্বতী ৰাজামণিৰ ভৰিত, আৰু যেতিয়া গুলিটো লাগিলে সৰস্বতী ৰাজামণি আপোনাৰ মাটিত একেবাৰে পৰি গ'লগৈ। আৰু ৰাজামণিয়ে দুৰ্গাক কৈছে যে, দুৰ্গা তই যা, মোৰ কথা চিন্তা কৰিব নালাগে, তই যা, তই নিজৰ প্ৰাণ বচা, তেনেকে ক'লে। দুৰ্গাই তেতিয়া ক'লে যে দুয়োগৰাকী বান্ধৱী আহিছো ইয়ালৈ, আৰু মৰিলেও একেলগে মৰিম, আৰু দুয়োগৰাকী বান্ধৱী আমি বাচিলেও একেলগে বাচিম, একেলগে পলাম ইয়াৰ পৰা, তেনেকে ক'লে। তেওঁ এৰি নিদিলে ৰাজামণি, আৰু ৰাজামণি হাতত ধৰি ৰাজামণি উঠাবলৈ চেষ্টা কৰিলে। ৰাজামণি যেনে তেনে কৰি উঠাইছে, ইফালে তেজে ৰঙা হৈ গৈছে। তথাপিতো ৰাজামণিয়ে আপোনাৰ কি কৰিছে, দৌৰিছে, যিমান পাৰে খুব বেছি দৌৰিবলৈ, দৌৰি গৈ দুয়োগৰাকী বান্ধৱী জংঘলত সোমালে। আৰু জংঘলৰ এজোপা বহুত ডাঙৰ গছত দৌৰি উঠিবলৈ, ৰাজামণি উঠিব পৰা নাই। তাৰপিছতে দুৰ্গাৰ সহায় লৈ দুয়ো ওপৰত উঠিলে। উঠাৰ পিছত ব্ৰিটিছ আহি পেলাই তেওঁলোকক বিচাৰিলে জংঘলত, কিন্তু নাপালে, কাৰণ তেওঁলোক মনে মনে কি কৰিছে, গছৰ ওপৰত উঠি আছে। ব্ৰিটিছে গম নাপায়, ব্ৰিটিছ উভতি গুচি গ'ল। আৰু তেওঁলোক দুয়োগৰাকী জানেনে আপুনি, আপোনাৰ হয়তো বিশ্বাস নহ'ব, কিন্তু বিশ্বাস নহ'লেও সত্য, দুয়োগৰাকী বান্ধৱী 3 দিন একো নোখোৱা নোবোৱাকে নন ষ্টপ 3 দিন সেই গছজোপাতে পাৰ কৰিছে। তেওঁলোকে এইকাৰণে নামি অহা নাই, কিজানি নামি আহিলে ব্ৰিটিছে গম পাব, এইটো ভাবি তেওঁলোক 3 দিনলৈ বাট চালে, 3 দিনলৈ তাতে থাকিলে। থকাৰ পিছত 4 নম্বৰ দিনাখন তেওঁলোকে গছৰ পৰা নামিব ল'লে। আৰু সৰস্বতী ৰাজামণি এনেকুৱা অনুভৱ হৈছে যে তেওঁ ভৰিটো একেবাৰে নাইকিয়া, কাৰণ তেওঁ ভৰিটোতে গুলি লাগিছিল, তেওঁ নামিব পৰা নাই গছৰ পৰা। আৰু দুৰ্গাই তেওঁক সহায় কৰি যেনে তেনে দুয়োগৰাকী বান্ধৱী নামি পেলাই জংঘলৰ মাজে মনে মনে তেওঁলোকে মেইন ৰাস্তালৈ আহিব ল'লে। মনে আহি পেলাই মেইন ৰাস্তা পালেহি। মেইন ৰাস্তা আহি পোৱাৰ পিছতে তেওঁলোকে গাড়ীত উঠি পেলাই তেওঁলোকে নিজৰ কেম্পত, আইএনএ কেম্পত গ'ল, ৰংগুনলৈ গৈ পেলাই ৰংগুন পালেগৈ। আৰু তেওঁলোকক দেখা পায় আৰু আইএনএ সৈন্যসকল আচৰিত হৈ গ'লগৈ, কাৰণ তেওঁলোকে ভাবিছিলে যে তেওঁলোক দুয়ো মৃত্যু হ'ল। তেওঁলোকে গম পাইছিল যে দুৰ্গাক কি কৰিলে, ব্ৰিটিছৰ সৈন্যই গ্ৰেপ্তাৰ কৰিলে, বন্দী কৰি ল'লে, আৰু ৰাজামণি গাত গুলি লাগিছে। এইটো গম পাই তেওঁলোক মৰিল বুলি ভাবিছিলে, মৃত্যু হ'ল বুলি ভাবিছিল। তেওঁলোকক দেখা পাই তেওঁলোক সকলো আচৰিত হ'ল আৰু বহুত বেছি ভালো পালে। আৰু সকলোৱে আহি তেওঁলোক দুয়োগৰাকীকে সাৱটি ধৰিব ল'লে।
তাৰপিছত কি হ'ল ৰাজামণিৰ ট্ৰিটমেণ্ট কৰিলে আৰু ৰাজামণি নিজৰ ঘৰলৈ গুচি গ'ল। কিছুদিন যোৱাৰ পিছত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাজামণিলৈ এখন চিঠি লিখিলে আৰু এই চিঠিখনত সৰস্বতী ৰাজামণিৰ সাহসৰ কাৰণে নেতাজী সুভাষ চন্দ্ৰ বসুৱে তেওঁক শুভেচ্ছা দিলে। আপোনাৰ সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰোঁ যে সৰস্বতী ৰাজামণি আমাৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলা হয় আৰু আমাৰ ভাৰতবৰ্ষৰ বহু কেইগৰাকী সৰস্বতী ৰাজামণি আৰু তেওঁৰ দৰে বহু কেইগৰাকী মহিলাৰ হাত আছে আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত। আৰু সৰস্বতী ৰাজামণিৰ পৰা বহুত কথা শিকিব পাৰে যে আমাৰ যদি সাহস থাকে তেনেহ'লে আমি সকলোবোৰ কাম কৰিব পাৰিম, কাৰণ এই পৃথিৱীত নোৱাৰা কাম একোৱেই নাই। যদি আমাৰ সাহস থাকে, কৰি দেখুৱাৰ জেদ থাকে, তেনেহ'লে আমি সকলোবোৰ কামেই কৰিব পাৰিম। আৰু আমাৰ সকলোৰে জীৱনত যেনেকুৱা বিপদ বা যেনেকুৱা সমস্যাই নাহক কিয় কেতিয়াও আমি ভয় খাব নালাগে। ঠাণ্ডা মগজে ভাবি ধৈৰ্য ধৰি সাহস কৰি আমি এইটোহে চিন্তা কৰিব লাগে যে এনেকুৱা কি কৰোঁ যিটোৰ দ্বাৰা আমি এই বিপদৰ পৰা, এই সমস্যাটোৰ পৰা বাহিৰ হ'ব পাৰিম, বাহিৰত ওলাব পাৰিম। সৰস্বতী ৰাজামণি 2018 চনৰ 13 জানুৱাৰীত তেওঁ এই পৃথিৱী এৰি গুচি যায়। আপোনাৰ সৰস্বতী ৰাজামণিৰ সাহস, তেওঁৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধা, প্ৰেম, ভক্তিৰ কাৰণে তেওঁক মই আজি চেলুট কৰিছোঁ। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে মই নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপৰতো এটা বায়োগ্ৰাফি ভিডিঅ' বনাই থৈছোঁ। তেওঁ ভিডিঅ'টো চাব আৰু তেওঁ ভিডিঅ'টো চালে এইটো গম পাব যে আমাৰ দেশে স্বাধীনতা কাৰ কাৰণে লাভ কৰিছিলে। ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে চাব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানেই। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা থাকিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত গৈ নটিফিকেশ্যন পায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।